ৰিজাল্ট কেনেকুৱা হ'ব, মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব, বহি চোৱা হ'লনে নাই, এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন নিশ্চয় তোমালোকৰ মনত এতিয়া আহি আছে আৰু এইটো আহিবলগীয়াই কথা, কাৰণ তোমালোকে মেট্ৰিক পৰীক্ষা দি উঠিছা। ভাবিলোঁ এনেকুৱা কিছুমান কুৱেশ্যনৰ এনচাৰ দি তোমালোকৰ মনত অলপ সকাহ দিওঁ, এই বুলিয়ে এই ভিডিঅ'টো বনাবলৈ লৈছোঁ। এতিয়া কথা হ'ল তোমালোকৰ ৰিজাল্ট কেনেকুৱা হ'ব। তাৰ এনচাৰ আচলতে তোমালোকে ভালকৈ দিব পাৰিবা, কিন্তু মই এটা আইডিয়া দিব পাৰোঁ যে তোমালোকৰ ৰিজাল্ট কেনেকুৱা হ'ব পাৰে। তোমালোকে যদি ভালকৈ লিখিছা, খুব ধুনীয়াকৈ লিখিছা গোটেইবোৰ এনচাৰ, তেতিয়াহ'লে কোনো টেনশ্যনেই নল'বা, তোমালোকৰ ৰিজাল্ট খুব ভাল আহিব। কাৰণ মেট্ৰিক পৰীক্ষাৰ বহি চাওঁতে এইটো ইনষ্ট্ৰাকশ্যন আছিলে যে তোমালোকৰ যিবিলাকে লিখিছা সেইবিলাকক যাতে ফুল মাৰ্ক দিয়া হয়। আৰু যিসকলে অলপ লিখিছা, অলপ লিখা নাই, তোমালোকক কওঁ যদি লিখিছা কিবা হ'লেও তেনেহ'লে তোমালোকে নিশ্চিন্ত থাকিব পাৰা যে তোমালোকে পাছ কৰিবা। কাৰণ তোমালোকক পাছিং মাৰ্কটো দিয়া হৈছে যদি লিখিছা, কিন্তু যদি লিখাই নাই তেতিয়াহ'লে সেইটো অলপমান প্ৰব্লেম আছে। গতিকে তোমালোকে আইডিয়া কৰিব পাৰিছা চাগে এতিয়া তোমালোকৰ ৰিজাল্ট কেনেকুৱা আহিব পাৰে। আৰু দ্বিতীয় কুৱেশ্যনটো যিটো তোমালোকৰ মনত আহিব পাৰে সেইটো হৈছে যে আমাৰ ৰিজাল্ট কেতিয়া দিব। কেতিয়া দিবৰ এনচাৰটোতো মই প্ৰপাৰলি নাজানো, কাৰণ এতিয়ালৈ এনাউন্স কৰা নাই, কিন্তু তোমালোকৰ মেট্ৰিকৰ বহি চোৱা অলৰেডি ফিনিছ হৈছে। গতিকে যিহেতু মেট্ৰিকৰ বহি চোৱা ফিনিছ হৈছে, মেট্ৰিকৰ ৰিজাল্ট দিওঁতেও হয়তো বহুত দিন নলগাব পাৰে। ইয়াৰ পিছত মনত কুৱেশ্যন আহিব পাৰে যে ৰিজাল্ট ভাল হ'লেতো ভাল কথা, বেয়া হ'লে কি হ'ব। সেইটো তেতিয়া দেখা যাব, তাৰ ওপৰত মই তোমালোকক নিশ্চয়কৈ ক'ম যে ৰিজাল্ট বেয়া হ'লে কি হ'ব বা ভাল হ'লে কি হ'ব। ভাল হ'লে তোমালোকে ক'ত পঢ়িবা, কি পঢ়িবা, তাৰ ওপৰতো এটা টেনশ্যন আহিব। আৰ্টছ লওঁ, ছায়েন্স লওঁ, কমাৰ্চ লওঁ, তাৰ ওপৰতো নিশ্চয় তোমালোকক মই অলপমান মোৰ ফালৰ পৰা আইডিয়া দিবলৈ চেষ্টা কৰিম। গতিকে মোৰ ছাজেশ্যন মতে তোমালোকে এতিয়া ৰিজাল্টৰ কথা ইমান নাভাবি যিমান ঘূৰিব ফুৰিব লগা আছে এইকেইদিন কৰি লোৱা। বাকী যিসকলে ছায়েন্স ল'ম বুলি ভাবি আছা, কোনোবাই যদি টিউশ্যন লৈছা, ভেৰি গুড, টিউশ্যন লোৱা, নিজকে ট্ৰাই কৰি চোৱা পাৰিবা নোৱাৰিবা। বাকী কোনোবাই কম্পিউটাৰত ক্লাছ লৈছা, ভেৰি গুড, কোনোবাই ভাবিছা টাইমটো ইউটিলাইজ কৰিম, ভাল কথা। আৰু যদি কোনোবাই ঘূৰি ফুৰিও আছা তেতিয়াহ'লে সেইটোও ভাল কথা, কাৰণ পিছত লাইফটো আকৌ বিজি হৈ যাব। যিখিনি টাইম আছে সেইখিনি টাইম তোমালোকে এনজয় কৰি লোৱাটো ভালেই কথা।